हेलो फ्रेंड्स केनेकुवा আছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে সবাই ভালেই আছে আৰু আজি আমি বনাম চিকেন ভজা তাৰ কাৰণে লৈছোঁ মই আধা কেজি চিকেন আৰু ইয়াত 4টা পিঁয়াজ মিডিয়াম সাইজৰ আৰু ইয়াত আদা নহৰু খুন্দা ইয়াত তেজপাত দুখিলা আৰু ইয়াত এলাইচি দুখিলা আৰু লং 3টা আৰু মছলা কাৰণে লৈছোঁ মই ইয়াত 2 চামুচ জলকীয়া গুড়ি जीरा गुड़ी आधा चामच और हलदी गुड़ी आधा चामच धनिया 1 चामच और ये मैं जीरा धनिया घर बना ली लैसो 1 चामच और इतना बोलक मैं केराही पाति दी तार कारण केराही पाति दी केराही तो माने लोहर है लोहर केराही भजा बनाले बेसि ভাল है खाबले कारण तारपिছত मैं इतना केराही गरम हो गल पियाजो तेलो गरम हो गल সেইকাৰণে পিঁয়াজ দি দিম এতিয়া পিঁয়াজ দি দিয়াৰ লগে লগে আপুনি লং ইলাচি আৰু তেজপাত লগে লগে দি দিব পাৰে তাৰপিছত মই পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'ম আৰু এয়া গৰম ৰঙা হৈ গ'ল গৰম কৰি পাইছিলোঁ মই চৰি আৰু এতিয়া দি দিম মই ইয়াত ব্ৰইলাৰখিনি আৰু ভাল ধৰণে ভাজি ল'ম ইয়াত ৰঙা কৰি और ये केनेकुवाके मैं এতিয়া रঙाके भाजी लम आदा নহৰুখিনি দি কেনে ভাজিছোঁ মই এতিয়া মানে ইয়াৰ টেষ্টখিনি ইয়াত সোমাই যাব ভাল লাগিব আৰু এয়া ৰঙা হৈ আহিছে और एया ये रंगा हो गल बटर अक बेया से कारण माने भालके आंधार हो माने भालके भालके देखा नहीं रंगा हो गल धुनिया रंगा हो गल इतना मैं इतना गोटेखिनि मसला दी दिम और ये मैं ভাল ধৰণে লৰাই পিনে তাৰপিছতে 10 মিনিটৰ কাৰণে এনেকুৱা লো ফ্লেমত ঢাকি পিনে থৈ দিম আৰু ইয়াত এটা কথা মনত ৰাখিবা ইয়াত পানী নিদিওঁ আমি এনেকুৱাকৈ ভাজিম তো আমি ইয়াত লো ফ্লেমতে এনেকৈ কৰি কিনে ভাজিম আৰু এয়া 5 মিনিট হৈ গ'ল ইয়াৰ পৰা নিজে নিজে পানী ওলাইছে এতিয়া মই ইয়াক এনেকুৱাকৈ ঢাকি থৈ দিম লো ফ্লেমত আৰু এনে চাওক 10 মিনিট হৈ গ'ল मिनिट पाছত ये पूरा निजे निजे पानी ओलाइছে और ये आम एकदम भजा भजाके बनाम और जो मोर भिडिओ चाई कि भल लगे अपने लाइक कर नतुनक जो चाइसे सब्सक्राइब कर और खाई किने एनेकुवा बनाई किने खाई चाब तरह कमेंट कर कब केनेकुवा लगे एनेकुवा बनाई किने खाब किमान जो भल लगे নহয় बहुत भल लगे और 10 मिनिट पाছত सब्जीखिनि किमान धुनियाके भेजी गल बुझिছে এতিয়া হৈ গ'ল এইখিনিৰ পৰা এতিয়া এইখিনিত পানী চানী নাই পানী চানী চব শুকাই গ'ল তেল ওলাইছে আৰু সিজিও গ'ল ভালকৈ और 2 मिनिट मान मैं ये भालके हिलाम तारपिছত नमाই दिम और ये चुक बहुते धुनिया कलर है जेनेकुवा कलर तो खाबलो बहुत
যেনেকুৱা কালাৰটো হৈছে তেনেকুৱা খাবলৈ এইখিনি বহুত ভাল লগা হ'ব আৰু এনেকুৱাকৈ মই বনাই খাই থাকোঁ, বহুত ভাল লাগে। আপোনালোকে বনাই কিনি খাই চাব, বহুতেই টেষ্টি হয়। আৰু এইখিনি চাওক কিমান ধুনীয়া লাগিছেনে।